আপুনি জানেনে আমাৰ মগজুৰ প্ৰায় 75% পানীৰে তৈরি। আপুনি জানেনে এজন প্ৰাপ্তবয়স্ক মানুহৰ মগজুৰ ওজন প্ৰায় 3 পাউণ্ড। আজি মই মগজুৰ বিষয়ে এনে কিছুমান তথ্য আপোনালোকলৈ দাঙি ধৰিম যিবোৰ শুনি আপুনি ক'বলৈ বাধ্য হ'ব, Oh my god, that's gazab. নাম্বাৰ 1, এজন প্ৰাপ্তবয়স্ক মানুহৰ মগজুৰ প্ৰায় 75% পানীৰে তৈরি হয়। হয়, সেইকাৰণেতো আমাৰ দেহৰ লগতে মগজুৰ কাৰণেও পানীটো অত্যাধিক আৱশ্যকীয়। নাম্বাৰ 2, এজন প্ৰাপ্তবয়স্ক মানুহৰ মগজুৰ ওজন প্ৰায় 3 পাউণ্ড হয়। নাম্বাৰ 3, আমাৰ ব্ৰেইনৰ আকাৰ 18 বছৰ বয়স হোৱাৰ আগলৈকে বৃদ্ধি পাই থাকে। হয়, যেতিয়ালৈকে আমাৰ বয়সটো 18 বছৰ নহয় তেতিয়ালৈকে আমাৰ ব্ৰেইনৰ আকাৰটো ডাঙৰ হৈ থাকে। নাম্বাৰ 4, আমাৰ মগজুত প্ৰায় 100 বিলিয়ন নিউৰন থাকে। লাখ নহয়, মিলিয়ন নহয়, 100 বিলিয়ন নিউৰন থাকে। অ' মাই গড। নাম্বাৰ 5, হিউমেন ব্ৰেইনত প্ৰায় 60% চৰ্বি থাকে। আমাৰ পেটত যিদৰে চৰ্বি থাকে সেইদৰে আমাৰ ব্ৰেইনতো প্ৰায় 60%, 60% চৰ্বি থাকে। নাম্বাৰ 6, আমাৰ শৰীৰত যি পৰিমাণ তেজ আৰু অক্সিজেন উৎপাদন হয় তাৰ পৰা প্ৰায় 20% মগজুলৈ যায়। নাম্বাৰ 7, মগজুত তেজ চলাচল বন্ধ হ'লে 8 পৰা 10 ছেকেণ্ডৰ পিছত মগজুৰ চেতনা নাইকিয়া হৈ যায়। যদি আমাৰ মগজুত তেজ চলাচল বন্ধ হৈ যায় তেতিয়াৰ পৰা 8 পৰা 10 ছেকেণ্ডৰ ভিতৰত আমি অজ্ঞান হৈ পৰোঁ, বেহুচ হৈ পৰোঁ। নাম্বাৰ 8, মগজুত অক্সিজেন নাপালে 5 পৰা 6 মিনিটৰ ভিতৰতে মানুহটো মৰি যায়। নাম্বাৰ 9, আপুনি আপোনাৰ মগজুৰ মাত্ৰ 10% ব্যৱহাৰ কৰে আৰু পৃথিৱীত যিমান ডাঙৰ ডাঙৰ টেকন'লজি, কম্পিউটাৰৰ উৎপাদন হৈছে সেইবোৰ উৎপাদন কেৱল মানুহে মানুহৰ মগজুৰ 20% ব্যৱহাৰ কৰিহে উৎপাদন কৰিছে। নাম্বাৰ 10, পুৰুষৰ তুলনাত মহিলাৰ মগজুৰ আকাৰ সৰু হয়। ইয়াত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ মগজুৰ ক্ষমতা মগজুৰ আকাৰৰ ওপৰত নিৰ্ভৰ নকৰে। আপুনি যদি এনেকুৱা আনকমন ৰেণ্ডম ফেক্টৰ বিষয়ে জানিব বিচাৰে তেন্তে NM পজিটিভ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।